আত্মসহায়ক গোটৰ সদস্যসকললৈ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ফাৰ্মৰ বাবে বেংকলৈ লিখা আবেদনৰ বিষয়লৈ এটা ভিডিঅ' আগবঢ়াব লৈছোঁ। যিবিলাক আত্মসহায়ক গোটৰ সদস্যাই ফাৰ্ম চলাই আছে, তেখেতলোকে বেংকলৈ কি ধৰণে আবেদনখন লিখিব তাৰে এটা ভিডিঅ' দিব লৈছোঁ। ইয়াত মই অসম গ্ৰামীণ বিকাশ বেংকলৈ কিদৰে লিখিব মই তাৰে এটা ভিডিঅ' দিছোঁ। আপোনালোকে নিজৰ বেংকৰ নাম দি নিজৰ বেংকলৈও লিখিব পাৰিব। আবেদন এনেধৰণেই লিখিব, খালি কথাবিলাক অলপ সাল সলনি হ'ব। ইয়াত মই লিখিছোঁ, অতি মাননীয় অসম গ্ৰামীণ বিকাশ বেংক। ইয়াত মই নিতাই পুখুৰী শাখা পৰিচালক মহোদয় বুলি উল্লেখ কৰিছোঁ। আপোনালোকে নিজৰ বেংকৰ নিজৰ শাখা উল্লেখ কৰিব। তাৰিখ দিব ইয়াতে। বিষয় দিব, মহিলা উদ্যমিতা আঁচনিৰ যোগেদি ছাগলী ফাৰ্ম বহলাবৰ বাবে। ইয়াত টকাৰ পৰিমাণটো মই দেখাইছোঁহে। ইয়াত আপোনালোকৰ যি টকা ঋণৰ কাৰণে আপোনালোকে আবেদন কৰিব, সেই টকাটো ইয়াত উল্লেখ কৰিব। মই ইয়াত ইনে এটা টকা নমুনাৰ কাৰণে দেখাইছোঁহে। ইয়াত উদাহৰণৰ কাৰণেহে এই টকাটো দেখুওৱা হৈছে। আপোনালোকে যিমানটো বিচাৰে সেই টকাটো ইয়াত উল্লেখ কৰিব। ফাৰ্ম বহলাবৰ বাবে 1 লাখ টকা ঋণ বিচাৰি আবেদন, কিন্তু 1 লাখ বুলি আপোনালোকে নিদিব। ইয়াত যিটো প্ৰয়োজন আপোনালোকৰ সেই তাৰহে দিব। মহোদয়, বিনীত সন্মানপূৰ্বক নিবেদন এই যে কাৰণ মই এগৰাকী, ইয়াত আপোনাৰ মৌজাটোৰ নাম দিব। মই এগৰাকী মৌজাৰ। ইয়াত পঞ্চায়তৰ নামটো দিব, গাঁও পঞ্চায়তৰ অন্তৰ্গত। ইয়াত গাঁওখনৰ নামটো দিব। গাঁৱৰ ইয়াত আত্মসহায়ক গোটটোৰ নাম দিব। যিটো গোটত আপুনি আছে সেই গোটৰ নামটো ইয়াত উল্লেখ কৰিব। আত্মসহায়ক গোটৰ এগৰাকী নিয়মীয়া সদস্যা। গত ইংৰাজী মানে আপুনি ফাৰ্মখন যি তাৰিখৰ পৰা চলাইছে সেই তাৰিখটো ইয়াত উল্লেখ কৰিব। গত ইংৰাজী আমুক তাৰিখৰ পৰা মই ছাগলী পালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছোঁ। বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে এনে ফাৰ্ম চলাই থকা আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা আঁচনিৰ যোগেদি ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে মহোদয়ে মোক ছাগলী ফাৰ্মখন বহলাবলৈ এটা, ইয়াত ঋণৰ পৰিমাণটো লিখি দিব, টকা ঋণ দিয়াৰ ব্যৱস্থা কৰে যেন। এয়ে মোৰ মহোদয়ক জনাবলগীয়া সৰল আবেদন। ইয়াত মই বিদ্ৰত লিখি দিছোঁ। আপোনালোকৰ আবেদনৰ লগত বিদ্ৰত লিখি দিয়া মতে এখন স্কিম দিব, কোটেশ্যন দিব, প্ৰজেক্ট ৰিপৰ্ট দিব আৰু আবেদনৰ লগত পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ জেৰক্স কপি লগতে গাঁঠি আপোনালোকৰ নিজৰ পঞ্চায়তৰ বেংক সখীৰ হাতত জমা দিব। তেখেতে কামখিনি আগবঢ়াই নিব। ইটিত দিব, মহোদয়ৰ বিশ্বাসিনী আপোনাৰ নামটো দিব, আপোনাৰ স্বামীৰ নাম দিব, গাঁৱৰ নাম দিব, গোটৰ কোড নাম্বাৰ দিব। গোটৰ কোড নাম্বাৰ এতিয়া নতুনকৈ যিটো কোড নাম্বাৰ হৈছে সেইটো দিব। সদস্যৰ কোড নাম্বাৰ, আপোনালোকৰ সদস্যৰ এটা কোড নাম্বাৰ থাকে, সেইটো ইয়াত লিখি দিব। গোটৰ নামটো লিখিব আৰু ফোন নাম্বাৰটো লিখিব। আজিলৈ ভিডিঅ' ইমানেই। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ ধন্যবাদ।